দেউতা উঠাক গৰু নিদিয় নেকি মা মা উঠাক হেৰি উঠক উঠক কৃষ্ণ 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 উঠিছো উঠিছো মা এইৰ পৰা আৰু কেঁচা টোপনি ভাঙি হ'লেও উঠিব লাগিব হেৰা আজি আতৈক দেখিছিলোঁ নহয় সপোনত তেওঁ মণি কথা সুধিছে নহয় মই বোলো ক'লোঁ চাওঁতে চাওঁতে জীয়েকক বিয়া দিবৰেই হ'ল আৰু নয়নৰ কথা সুধিছে নহয় সেইবোৰ আপুনি ভাবি থাকে সেইকাৰণেহে দেখে কৃষ্ণ কৃষ্ণ তেওঁ য'তেই আছে কুশলে থাকক কলি কলি খা 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 দে গৰুজনী মই দি থৈ আহোঁগৈ তই পাৰিবি পাৰিম দে নে বলচোন পথাৰৰ পৰা আহোঁগৈ হয় নেকি ৰ গৈছো ৰ হৈ গ'ল বল সেইটো নয়ন নহয়নে তই অকল দিনে ৰাতিয়ে নয়নকে দেখি থাক সি যদি নয়ন হয় মোৰ ইচাৰাতে বুজি পাব এইজনী দেখোন মণি হয় তই যা মই আহি আছো তই ইয়াত যে গৰু দিলো আকৌ দিনক দিনে দেখোন বৰ ধুনীয়াজনী হৈছ তো আকৌ তোৰ কাৰণে হ'ব লগা হৈছে কি ক তোৰ চকুত যদি মই বেয়া হৈ যাওঁ তই আকৌ মোক এৰি বেলেগ ছোৱালীক চাবি নহয় পাগলী তোক এৰিনো থাকিব পাৰিম নে মই আজি ধানলৈ আহিবি নে জানো চাই লওঁ কলেজো আছে নহয় যদি ধানলৈ আহ হুহুৰি এটা দিবি কিন্তু ঠিক আছে হ'ব দে যাবলৈ দিবিনে তই যদি মোৰ কাষত থাক এৰি দিবলৈ মনেই নাযায় দেখোন ঠিক দেদাল শুনচোন ৰ না আবেলিলৈ চাপৰিলৈ আহিবি কিন্তু মই আকৌ বাট চাই থাকিম আজি ৰাতিপুৱা জুৰীয়া শালিকা দেখি থৈ আহিছো দিনটো ভালেই যাব চাগে যা এজনী মই এতিয়াহে বুজিছো তই কিন্তু তাক লৈ তেনেকৈ কাট মাৰি মাৰি কথা নকবি চাচোন বেচাৰটোৰ আছেনো কোন ধেমালিহে কৰিছো মণি কলৈ যাওঁ দেখা নাই ঘাঁহ কাটিবলৈ ওলাইছো কলেজলৈ যাওঁ দেখা নাই তই তোৰ চাগে খঙে উঠিলে আৰু তইতো জানই মই কথা ক'ব নাজানো যি টি সুধি দিওঁ ঠিক আছে যাবি তই মই যাওঁ শুনচোন ৰনা শুনচোন আবেলি নৈ পাৰলৈ আহিবি তাৰ খং উঠিলে চাগে যা যা মোক কেনেকৈ খং কৰ ময়ো চাম ইমান খৰখেদাকে কলৈ যাও বৰ্তা নদীত বৰশী পাতিছিলোঁ নহয় চাই থৈ আহকচোন হেৰি তাকনো আপুনি জিতি সুধি কিয় আমনি কৰি থাকে তাৰচোন আজিকালি আমাৰ ঘৰত সোমাবলৈ সময়ে নহয়
তেনেকেনো কিয় কয় মই দেখোন এইখন ঘৰতে ডাঙৰ হৈছোঁ আৰু ইয়ালৈনো নাহিম নে সেইকাৰণে তই পথাৰৰ পৰা ঘূৰি ঘূৰি যাও নহয়নে অ' বোমা মই যাওঁ দিয়ক ঐ তই জলপান এটাকে খাই যা নাই নাই বিহু পালেহিয়ে নহয় বিহুটোৱে খাম দিয়ক ঐ আৰু কিমাননো বৰশী বাবি ডাঙৰ জাল এখনকে নেপেলাওনো কিয় বুজিছ ঐ কেইদিনমান কলেজ নাযাওঁ বুলি ভাবিছোঁ কিয় নাযাওঁ ধান কাটিবলৈ আছে বিহুও পালেহি নহয় আৰু ঘৰত কাম অলপো আছে ঐ সেইদিনাখনি দেউতাই নয়নক ডাঙৰি কেইটামান আনিবলৈ কৈছিলে নহয় আবেলি লগ পালে সুধিব লাগিব ঐ তই ধান কাটিবি সি আনিব কিমান যে ভাল লাগিব ন তাতে আকৌ ধাননিৰ মাজত তয়ো যে আৰু ধেমালিখন কৰি থাকো অঁ মানেতো অথনি খংটো উঠিয়ে আছে থাক তই যাওঁ মই ঐ শুনচোন ঐ ৰণা সেই তেজনী সেইটো কথাকে ধৰি থকা নাই নহয় ঐ শুনচোন ঐ ৰণা সেইটো কথাকে ধৰি থকা নাই নহয় সঁচানে তোৰ শপত মোৰ শপত খালি যে তোক মই ভাল পাওঁ যে চাওঁ এৰি দেচোন মানুহে দেখিব দেখক মানুহে বেয়া বুলি ক'ব কওক আমাৰ কথা গোটেই গাঁৱত জানিব জানক তাতে কি হ'ল আমাৰ ভাল পোৱা সদায় এনেকৈ থাকিব যা এডাল আমাৰ ভাল পোৱা থওঁতে থওঁতে তয়ো বুঢ়া হবিগৈ চাগে আৰু ময়ো বুঢ়ী হ'মগৈ চাগে কোৱা শুনিছোঁ মোক চাবলৈ ল'ৰা আহিব ঐ ময়ো চাম মোৰ পৰাটোক কোনে নিব পাৰে হ'ব দে এতিয়া যাওঁ বেলি ডুবিবৰে হ'ল মায়েও গালি দিব যা যা কাইলৈ ধানলৈ ময়ো যাম সঁচাকৈ কোনোবা আহিব নি বাৰু বাৰু দেখা যাওক ক'ৰ পানী কলৈ যায় ময়ো চাম অ' মালতী বৌ ধানলৈ নাযায় নেকি আহক আকৌ মিনু বৌ আহক আকৌ ধাননিলে নাযায় নেকি জোনালী বৌ ভালনে ভাল ভাল কি খবৰ তোৰ ভালনে ভালে দেই ঐ চাবি আকৌ ধানৰ পাতে কাটিব বৰলিন লগাই দিম বাম জোকে ধৰিব চাবি চোন লগাই দিম আৰু যদি ৰ'দত ক'লা পৰ তই আছই নহয় বৰলিন এচপলিন আনি দিবলৈ কিয় আজি মৰমবোৰ বাঢ়িছে যেন লাগিছে কাৰণ মই যে তোক ভাল পাওঁ ৰাবাব টেঙা আনি দিবি ঐ তই যদি ক গোটেই গছজোপাকে আনি দিম ৰ আহি আছো তই আহিলি আহিলো বৰ্তা আৰু বেছি নাই নহয়
ল পানী এগিলাচকে খাই ল অঁ দিয়ক দিয়ক হেৰা জলপান এটাকে দিব লাগিছিলে ইয়াক নাই নালাগে দিয়ক মণিয়ে আকৌ ৰাবাব টেঙা লৈ যাবলৈ কৈছে নহয় আৰু কাইলৈ পঢ়িলে দেখোন নোৰোকাই মেজি তলত একেলগে খাম আকৌ হয় দাদা শুনকচোন অঁ কওকচোন এই প্ৰফুল্ল ৰাজকোঁৱৰ ঘৰলৈ কোনফালে যায় বাৰু অঁ বেছি দূৰ নাই পালেহিয়ে কাক বিচাৰিব আহিছিলে এই মণি ৰাজকুমাৰী তাইক মোৰ নিজৰ জীৱনৰ সংগী হিচাপে বিচাৰি আহিছোঁ ছোৱালীজনী কেনেকুৱা বাৰু ভালনে ভালেই আমাৰ গাঁৱত তাতকৈ আৰু ধুনীয়া ছোৱালী নায়েই কিন্তু বুলি কৈ ৰৈ দিলে যে তাইৰ কাৰণে আমাৰ গাঁৱৰ কেইবাটা ল'ৰাইও বিষাই মৰিলেও কিয় নকওঁ দিয়ক কাৰণটো জানিলে আপোনাৰো হ'বলগীয়া বিয়াখন ময়ে ভাঙি দিয়া নিচিনা হ'ব কওকচোন কওক তাই ভাল পোৱা বহুত আছে আজি আপোনাৰ লগত যদি বিয়াৰ কথা আলোচনা হয় আকৌ কাইলৈ বেলেগৰ লগত কাইলৈ আকৌ আপোনাৰ পৰা সকলোবোৰ লুটি লৈ ল'ব এনেকৈ আমাৰ গাঁৱৰ ল'ৰাবোৰে বিষ খাই খাই মৰি যায় কিন্তু গাঁৱৰ এটা ল'ৰাই আছে তাৰ লগতে বিয়া হ'ব সকলোৱে জানে আৰু কিবা জানিব বিচাৰিছে নেকি আৰু এটা কথা কোৱা হোৱাই নাই নহয় তাই ৰক্তপানো কৰে খং উঠিলে হয়নে কি আচৰিত মই ঠিকেই শুনিছোঁতো আপুনি যাওক তেওঁলোকে আকৌ বাচ্চা থাকিব নহয় নাই মই বিয়া নেপাতোঁ দেই নালাগে মোক ৰাজকুমাৰী ছোৱালী দাদা আপুনি বহুত ভাল মানুহ মোক বচালে আপোনাক কি বুলি ধন্যবাদ দিম আৰু গাড়ী ঘোঁৰা ব'ল এইখন বিয়াও নহ'ব আৰু মণিক চাবলৈ আহক পালি চুটটো বেলাগত আকৌ ইটো দিবলৈ আহিব আকৌ আমাকহে পালি নেকি হে জীয় ছোৱালী নেপালি আকৌ আপোনালোকৰ বিলাকো নাচাবলৈ ভাল হ'ব যাম গধূলিকৈ আকৌ ইটো দিবলৈ আহিব আকৌ সেইটো তহঁতৰ পিনে পাতিব নেকি আকৌ আপুনি আহিবচোন ঠিক আছে খুৰী গৈ থাকোঁ নয়ন মণি ক'ত যাৱ তহঁত একেবাৰে এটা কৰি পেলালি যে আকৌ তহঁত দুটাক একেলগে থাকিলে বেলেগ বেলেগ নালাগেই দেখোন নে কি ক এটা কাম কৰিবি কাইলৈ যে সোনকালে আহিবি এয়া মই চাউল তুলিয়ে আছোঁ যা কাইলৈ সোনকালে আহিবি আকৌ ভেলাঘৰ বনাব লাগিব নহয় হ'ব দে তয়ো আহিবি আকৌ দেই কালি মোক চাবলৈ অহাটো লগ পালি কাৰণে তেনেকৈ ক'লি নোপোৱা হ'লে কি কৰিলিহেঁতেন আৰু ঘৰত গৈ যদি মোক বিচাৰিলেহেঁতেন তেতিয়া কি কৰিলিহেঁতেন মোৰ মূৰটো গৰম কৰি নাথাকিবি দে তই আৰু আমাৰ ঘৰত গৈ যদি মা দেউতাক মোক খুজিলেহেঁতেন তেতিয়া মই কিবা এটা কৰিম দে তই এতিয়া যা কাইলৈ কিন্তু সোনকালে আহিবি আকৌ হ'ব
দেখিবলৈ বেয়া হলো কিনো হ'ল ভগৱানৰে বৰদান দেখিবলৈ বেয়া হলো কিনো হ'ল ভগৱানৰে বৰদান টকা পইচা হলে কেতিয়াবা বিউটি পাৰ্লাৰলৈ গুচি যাম মন গলে কেতিয়াবা গুচি যাম দীপলিনা বাইদেউৰ কাষত লগে পালে যেনে তেনে কৰি বিহুৱে ফাকি গাবলৈ নাই দেখোন মোৰ কপালত নাই আহৈ ফটা ঢোলকে বজা নাচি মূৰাই ঘূৰাই কঁকাল ঘূৰা আছে মোৰ হৃদয় তাই থাকে দুলিয়া জানো যিজনী আছে মোৰ হৃদয় তাই থাকে দুলিয়া জানো গাড়ী ঘোঁৰা হলে কেতিয়াবা ওলাম গৈ ভৰ দুপৰ হিমন্ত মামাই কিনো উলিয়ালে মনে নেমানে যৌৱন বিয়া পাতো বুলি ভাবিলেও বৰিং গৈ মামাৰ আইনত নাই দেখোন মোৰ কপালত নাই আহৈ ফটা টিঙকে বজা নাচি মূৰাই ঘূৰাই উৰাই ঘূৰা যাব নোৱাৰো আমাৰ জুবিনদাৰ কাষলৈ ঐ যাওঁ বুলি যাব নোৱাৰো আমাৰ জুবিনদাৰ কাষলৈ তেওঁ হ'ল অনুপ্ৰেৰণা আমাৰ নৱচামলৈ কিজানি জুবিনদাৰ মনে যায় মোৰ ভাইটি বুলি মাতিবলৈ ঈশ্বৰে কৰক কাকিবা তেওঁ কুশলে থাকিবলৈ নাই দেখোন মোৰ কপালত নাই আহৈ ডেকা বুঢ়া হবে মেলি বিহু নাচিবলৈ বিহু নাচিবলৈ বিহু নাচিবলৈ বিহু নাচিবলৈ ও হরি ও ঐ কালি কিহে পাইছিলে মানুহবোৰৰ আগত ইমান টনা আজোৰা কৰিবলৈ সেইটো কথা মেঘালী বৌহঁতেতো কালিয়ে তোক পলুৱালৈ যাবলৈ কৈছিলে থ গছত গৰু উঠা কথা নকবি তই মানে কি ক'ব বিচাৰিছ তই আজি আমাৰ ঘৰলৈ কোনোবা আলহী আহিব কোন আহিব নাজানো মই আকৌ তোক কোনোবা চাবলৈ নাহেতো সঁচাকৈ যদি মোক চাবলৈ কোনোবা আহে তোক বিয়া খাবলৈ মাতিম তইও যে আৰু কিনো ধেমালিখন কৰি থাক নহয় বাৰু আহি লওকচোন তাৰপাছত তোক ক'ম বাৰু হ'ব দে মই যাওঁ
ঐ নয়ন ঐ তই কথা এটা গম পাৱ নাই কি হ'ল একেবাৰে কোনোবাই পলাই যোৱা নিচিনাকৈ উধাটো খাই আহিছ যে তাকেইতো ময়ো আচৰিত মণিক চাবলৈ কোনোবা ল'ৰা আহিছে বোলে অকল সেইটোৱে নহয় ইয়াত এইটো খাটাং কৰিলে বোলে কি তই কি বকিছ এইবোৰ অঁ মই এতিয়া নিজে দেখি থৈ আহিছোঁ ঐ সিহঁত এতিয়া ক'ত আছে ওলাই আহিবলৈ লৈছে এক্সকিউজ মি দাদা শুনকচোন মই শুনিম আপুনি কওক আগে আপুনি ক'লৈ আহিছিলে আপোনালোকৰ গাঁৱত বিয়া ঠিক হৈছে নহয় কইনাগৰাকী কোন জানিব পাৰিম নেকি নিশ্চয় নিশ্চয় মণি ৰাজকুমাৰী আকৌ কোৱা শুনিছোঁ মোক চাবলৈ ল'ৰা আহিব হাই হেল্ল' দাদা আপুনি কোন জানিব পাৰোঁনে মই কোন জানিবলৈ আৰু তোক এখন পৃথিৱীতে নথম চাগে হে প্ৰভু মই আজি কাৰোবাক হত্যা কৰিবলৈ লৈছোঁ প্ৰভু দুখ তাই নধৰিব আৰু জয় বিশ্বকৰ্মা ঐ বেলেগ ছোৱালী দেখি নেপাওঁ নেকি হা ঐ ইমান চিন্তা নকৰিবিচোন ঐ মোৰ কপালত যদি মণি নাই ধৰি ল'বি ময়ো নাই কিনো হ'ব এতিয়া অ' মা দেউতা চাচোন আজি তহঁত নাই মই কিমান অকলশৰীয়া হৈ পৰিলোঁ যাক নিজৰ কৰিম বুলি লৈছিলোঁ তাইও আজি আনৰ হ'বলৈ ওলাইছে চাচোন মোৰ কি দুৰ্ভাগ্য তহঁত কেনেকুৱা আছিলি তহঁতৰ চেহেৰাটোহেতো মনত ৰাখিবলৈ নহ'ল অ' মা দেউতা তহঁত য'তে আছ তাৰ পৰাই মণিক পাবলৈ আশীৰ্বাদ কৰিবি মণিৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ অ' মা মণি নাই দেখোন মোৰ কপালত ঐ নয়ন এডাল আহি ইয়াত বহি আছে তয়ো নয়ন কি হ'ল ক গোটেই গাঁওখন
তোক বিচাৰি চলাত কৰিলোঁ, তই আহি ইয়াত বহি আছহি। কি ভাবি আছ? মণিজনীক যদি এবাৰ তই দেখা এটা নিদিয়, তাই জানো মনটোতে বেয়া নাপাব? কি বুলিনো যাবি অ'? ব'ল ব'ল, সেইবোৰ কথাকে এতিয়া ধৰি থাকিব নালাগে। তাই বা কি ভাবি আছে? ব'ল, মণি ৰৈ আছে নহয়। ব'ল। নয়ন আহিলি? আহ যা যা, তাক ভিতৰলৈকে লৈ যা। আহ মই আকৌ চিন্তাতে পৰিছিলোঁ নহয়। চিন্তাতে পৰিছিলে মানে? আহ মণি, তই ক'ত আছ? এবাৰ দেখা দেচোন, মই তোক চাবলৈহে আহিছোঁ অ'। নয়ন, তই যে ৰৈ আছ, যা যা, গাটো তিয়াই লগে। তইহে সকলো নিয়ম আগপাছ কৰিব লাগিব। দেৰি নকৰিবি, যা। আজি তোক বিদায় দি এই পৃথিৱীৰ পৰা ময়ো বিদায় ল'ম। কি চিন্তা কৰি আছ? ব'ল আকৌ ৰভা তলিলে, মণি আহিলে নহয়। ব'ল ব'ল, তাইক দেখিলেতো সকলো দুখ শেষ হৈ যাব। ব'ল। এতিয়াহে দৰা দৰা লাগিছে। আহ আহ। ঐ যা আকৌ মণি কাষত বগৈ। মই আকৌ কিয় বহিম? তই নবহিলে কোন বহিব হা, বেঙাটো? আচলতে আমি গাঁৱৰ ৰাইজে সিদ্ধান্ত লৈছিলোঁ যে নয়নক আমি সকলোৱে মিলি এটা ডাঙৰ উপহাৰ দিম। কথাটো কিবা ভুল হ'ল নেকি? নে কি কয় ৰাইজ? এতিয়া আৰু ৰৈ থাকিব নালাগে, বিয়াখন হ'ব লাগে। মা, মাজনী দেউতা, আই, তই যে দেউতা বুলি কৈছ, তাতে মই বহুত সুখী। দেউতা, তই এইবোৰ কি কৈছ?
তোৰ মা দেউতাইনো তোক কেনেকৈ ক'ব ময়ে কৈছোঁ শুন 2020 চনৰ কথা তেতিয়া তই তেনে সৰু আছিলি অ' আঁতৰি আহিলে অলপ ভাল পাইছেনে বাৰু আঁতৰি আহিলে ভালেই কৰিলে আঁতৰি মই আৰু বেছি দিন জীয়াই নাথাকিম মোৰ ছোৱালীজনী আপোনাকেই গতালো তাইক আপুনি যেনে তেনে ডাঙৰ মানুহ কৰিব আৰু নয়ন ইও আমাৰ গাঁৱৰে মণিকান্তৰ ল'ৰা বেচেৰাটো ইও মোৰ লগতেই আছে কেইদিনমান হ'ল ইয়াৰো মাক বাপেক মৰি সকলো শেষ ইহঁতক কাহানিও দুখ নিদিব নহ'লে মই বৰ কষ্ট পাম আঁতৰি ইহঁতক মোৰ ওচৰৰ পৰা লৈ যাওক নয়ন তয়ো যা মই নেযাওঁ মই মামা ঘৰত থাকিম তোমাৰ ক'ত লগাইনো আছে মাজনী আমি মাক বিচাৰি যাম দেই মণি মোৰ লগতে থাকিবি ব'ল মই নাযাওঁ মই মাক বিচাৰি যাওঁ তাৰ কেইদিনমানৰ পিছতে তোৰ দেউতাৰাই এইখন পৃথিৱী এৰি বহু দূৰলৈ গুচি গ'ল এতিয়া কন্দা কটা কৰি কি পাবি নয়নক পালি নহয় বুইছে ৰাইজ বহুদিনৰ আগৰ কথা ইহঁতৰ বিয়াখন বহুদিনৰ আগতে হ'ব লগা আছিল কিবা এটা খেলোৱা কি খেলিবি দৰা কইনা খেলোৱা দৰা কইনা কিবা এনেকে খেলে নেকি সেন্দুৰ লাগিব নহয় মই ভিতৰৰ পৰা আহিছোঁ ৰাম 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 কি কৰিছ হয়নে ঐ নাপায় এইবোৰ কৰিব নাপায় নহয় ডাঙৰ হ'লে দিবি দেই দাদা শুনকচোন এইডাল দেখোন আকৌ আহিলে কওক আকৌ কি শুনিব লাগিব ঐ তই তাক কিয় চিনি পোৱা নাই নেকি তোৰ সেই একালৰ বন্ধু নহয় জানো মই যদু আকৌ কেলে তই আমলখি এটাৰ লগত যে মোক কাণত ধৰাই থৈছিলি যদু তই এতিয়া একেলগে থাকিম দে মই বাহিৰৰ পৰা একেবাৰে গুচি আহিলোঁ সিদিনা আচলতে মই তোৰ খবৰ ল'বলৈহে আহিছিলোঁ আৰু তহঁত দুটাৰ কথা গম পাই ভাবিলোঁ খবৰ এটা কৰি যাওঁ পিছে ছাৰপ্ৰাইজটো কেনেকুৱা পালি ৰাইজ আজিৰ পৰা মই আৰু এটা সিদ্ধান্তত উপনীত হৈছোঁ নয়নলৈ মণিক মই গতাই দিয়াৰ লগতে মোৰ যিমান সম্পত্তি আছে সকলো সম্পত্তি চোৱা চিতাৰ দায়িত্ব ইহঁতক দিছোঁ আৰু ইহঁতে সুখে শান্তিৰে থাকি জীৱন যাপন কৰক বেয়া হ'ল কিনো হ'ল ভগৱানৰে বৰদান দেখিবলৈ বেয়া হ'ল কিনো হ'ল ভগৱানৰে বৰদান টকা পইচা হ'লে কেতিয়াবা বিউটি পাৰ্লাৰলৈ গুচি যাম মন গ'লে কেতিয়াবা গুচি যাম